তো এইবাৰ মানে পূৰা পূজা চাম বুলি ধৰি লৈছোঁ, কাৰণ এইবাৰ ইমান পূজা নাচাওঁ। বেলচৰ চালোঁ, ঘগ্ৰাপাৰ চালোঁ, নলবাৰী টাউনত চালোঁ, আৰু আজি আহি গৈছোঁ বগলছ ৰোড। তো বগলছ ৰোডৰ পূজা দেখাইছোঁ আপোনালোকক। মন আছে মোৰ লগত আহিছোঁ ৰ'বা, ফোন কৰোঁ ৰ'বা। এই আছে বগলছ ৰোডৰ দুৰ্গা পূজা। তো বগলছ ৰোড আছোঁ, কিন্তু বৰ্তমান বহুত জাম। তো বৰ্তমান মেইন জেগাখিনি যাবই পৰা নাই। এইবাৰ মানে যিমানকেইখন পূজা চালোঁ, প্ৰত্যেকখন পূজাৰ ভিতৰত এটা ইউনিক বস্তু দেখা পালোঁ। তো আপোনালোকে দেখা পাইছে, তো ৰকেট পৃথিৱীৰ চাৰিওফালে ঘূৰি আছে। তো এইবাৰ মানে যিমান ঠাইত দুৰ্গা পূজা হৈছে, মানে আগত চব জেগাতে মানে পূজা বহুত ডাঙৰ ডাঙৰকৈ হৈছে এইবাৰ। এইটো হৈছে চেল্ফি পইণ্ট, নতুনকৈ বনাইছে। আৰু কোথায় মানুহবিলাক চেল্ফি পইণ্ট, এই মইনা এটা উঠি মইনা এটা ফটো উঠি আছে। তো বগলছ ৰোডৰ পূজা চাওঁ হৈ গ'ল, এতিয়া গ'লোঁ আমি আৰু গৈছোঁ। এইবিলাক কাইলৈ লগত মনক লাগে